তো চাওক না পুৰা একদম তাত মানে আপোনাৰ অলপমান জটিল হ'ব যাওঁতে, কিন্তু উপায় নাই। চাওক চাই থাকক। তো আমি এতিয়া গৈ আছোঁ মাছ মাৰিবলৈ। মই কন্দা, আমাৰ বাপন্দা জাল হাৰি চাৰি লৈ কিনে, এইটো কাচি আৰু পূৰা আমি মানে এইবিলাকক না, আমি আপোনাক ভোগদান বুলি কওঁ এইবিলাকক। তো আপোনালোকে বা কি বুলি কয় এবাৰ কমেণ্ট কৰি কিনে জনাব। আপোনালোক যদি চাই না একদম কলা কলা হৈ আছে পূৰা একদম খেতি পথাৰ। Terika. Oh. Maka zaicak to. মানে চাইছে নে কিমান ডাঙৰ ডাঙৰ হৈ গৈছে। বাপৰে বাপ, ইয়ে ৰাম। বাপৰে বাপ, বোকা পানী লাগিব গাত। এইটো বগলী যাওক। এইবিলাক মেটেকা। আমি আজি আহিছোঁ মাছ মাৰিবলৈ। তো চাওঁ মানে কি মানে মাছ পাওঁ নে নাপাওঁ, মানে কিমান পাওঁ নাপাওঁ, কেনেকৈ মাৰোঁ দেখাম চববিলাক। আৰু এইটো একদম পাৰ কৰি কিনে যাব লাগিব। মেটেকাৰ ওপৰত পাই গলো দাদাতে আহিছে, আহি পালে। তো আপোনালোকক দেখুৱাম মানে আজি এইখন জেগাখনৰ নাম হ'ল আপোনাৰ শ'লমাৰী বুলি কওঁ আমি। তো ইয়াতে আগতে পুৰা ডাঙৰ ডাঙৰ মানে শ'ল মাছ পাইছিলে। তো বাকীখিনি আমাৰ দাদাই ক'ব। দাদা কওক, দাদা কওকচোন এইখন জেগাখন মানে আপোনাৰ বিখ্যাত কিহৰ কাৰণে? শ'ল মাছ ডাঙৰ ডাঙৰ ইয়াতে থকাৰ কাৰণে এইখন মানে বিলৰ নাম হৈ গ'ল শ'লমাৰী। এইখন মানে আপোনাৰ বিল। তো আমাৰ ঘৰৰ আগফালে এই যে ঘৰবিলাক দেখা যায়, তাতে আমাৰ ঘৰ হয়। তো আমাৰ একদম ফ্ৰণ্টত আপোনালোকে চাওক ভিউটো। তো আমি এতিয়া যাব লাগিব এইটো চাইডত। আমি সেইটো পাৰৰ পৰা এইটোৰ পৰা আহিলোঁ। গতিকে ইয়াৰ লোকেশ্যন চাওক। তো বহুত ধুনীয়া হৈ আছে, মানে ধুনীয়া হৈ আছে। আপোনালোকে অলপমান আগুৱাই কিনি দেখাই দিম। ইয়াত যে পুৰা একদম মেটেকা পাইছেনে? পুৰা পানীৰ ওপৰত মানে কি আপোনাৰ ভাহি আছে। আৰু এইবিলাক চাওক,
এইবিলাক যে আছে নহয়, এইবিলাক হ'ল আপোনাৰ এই যে পদুম ফুল বুলি কয়, পদুম ফুল। তো এতিয়া বাৰু ফুলা নাই, এইটো মানে আপোনাৰ ছিজন নহয়। তো ইয়াতে আপোনাৰ এই পদুম ফুল মানে কি ফুলে আৰু কি, গোটেইখিনি প্ৰচাৰ নপৰে, একদম মেটেকা। আগতে বহুত ডাঙৰ আছিল, কিন্তু এতিয়া মানে সৰু হৈ থাকিল মানে। কি কৰিব, উপায় নাই, সময়ৰ লগত সলনি হয় ন। গতিকে তাতো মানে আপোনাৰ এই মাছ মাৰিছে, চাওঁ আমি বাৰু, আমিও চাওঁ মাছ মাৰি কিনে, চাওঁ কিমান পাওঁ নাই। গতিকে আপোনালোকক দেখাই থাকিম, চাই থাকিব। দাদাহঁতে মানে তাত গৈ আছে, তো গতিকে মোৰো এতিয়া যাব লগা, নহ'লে সিহঁতে মানে পূৰা একদম হাল্লা পলাই দিব। তো চাওক না, পূৰা একদম তাত মানে আপোনাৰ অলপমান জটিল ল'ব যাওঁতে, কিন্তু উপায় নাই। চাওক চাই থাকক। আমি এনেকৈয়ে মাছ মাৰিলোঁ তিনিওটাই জালখন লৈ কিনে, আৰু আপোনালোকক সবিশেষ দেখাব নোৱাৰিলোঁ, সেইকাৰণে বহুত দুখিত। কাৰণ দেউতাই মানে ফোন কৰিলে আৰু কিবা এটা কামত ওলাই যাবলগীয়া হ'ল, সেইকাৰণে ততালিকে ওলাই গ'লোঁ। আৰু মানে মাছ যি পাইছিলোঁ মানে সেইটো মানে কি আপোনালোকক মানে ভিডিঅ'টো শ্বেয়াৰ কৰিব নোৱাৰিলোঁ, গতিকে অত্যন্ত দুখিত মই। আৰু নেক্সট টাইমত গ'লে মই আপোনালোকক মানে দেখাই দিম, একদম চিয়'ৰ। আৰু এতিয়া বাৰু ভিডিঅ'টোৰ আনন্দ লওক, ধন্যবাদ। আৰু কেনে পাইছে জনাব।